নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। তো আজিৰ পৰা মই পথাৰৰ খেতিৰ কামত নামি পৰিছোঁ। ভাবিলোঁ আপোনালোকক গোটেই মাহকেইটা যিখিনি খেতিৰ কাম কৰোঁ সেইখিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আজি আমাৰ পথাৰৰ প্ৰথমটো দিন, যিহেতু এতিয়া নতুনকৈ পথাৰত পানী উঠিছে। চব পথাৰত আমি ট্ৰেক্টৰ নমালেও হাল বাই এতিয়া লাহেকৈ কঠীয়া পাৰিম। বলকচোন আপোনালোকক মই সকলোখিনি দেখুৱাই লওঁ। গৰম পৰি আছে বৰ্তমান। নমস্কাৰ, মই সৌৰভ। পথাৰলৈ অহা দ্বিতীয় দিনটোলৈ আপোনালোকক মই সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দুদিনৰ কাৰণে কঠীয়া পাৰিবৰ কাৰণে মাটিখিনি আকৌ চাহ দিম। তো আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকক। আজিৰ ভিডিঅ'ত কি হয়, কি কৰোঁ, কি নকৰোঁ আপোনালোকক সকলোখিনি দেখুৱাম। আপোনালোকে মোৰ লগত একেলগে চাই থাকক। এইখন সেই বিশাল পথাৰখন, য'ত মই আজি 2-3 দিন আগতে আহিছিলোঁ। ৰ'দৰ পোহৰত খুব ধুনীয়া এটি লোকেশ্যন হৈ পৰিছে, আপোনালোকে চাই লওক। বৰ্তমান মই পথাৰৰ ডবলকেইটাত পানী সোমাই আছে, সেইখিনি পানী অলপ কাটি দিওঁ। পানীখিনি কাটি শুকাই লোৱাৰ পিছত হাল বাম ট্ৰেক্টৰেৰে। চ' চাই থাকক, ডবলকেইটা আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে যাতে মোক বেয়া নাপায়। চ' মোৰ মাতবোৰ বিশেষকৈ কিছুমান মাত ওলাই নাহে, মানে কি ক'ম আৰু, নতুনকৈ ইউটিউব চেনেল চলাব আৰম্ভ কৰিছোঁ। ছাবস্ক্ৰাইবাৰ বেছি নাই, খুব কমকৈ আছে। আশা কৰোঁ লাহে লাহে বাঢ়ি যাব। আপোনালোকে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, আৰু যিসকল নতুন চাই আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। চাই থাকক। এইকেইটা ডবল পানী ভৰ্তি হৈ আছে। এতিয়া মই পানীখিনি বেলেগ ফালে কাটি দিম। পানীখিনি মই কাটি লওঁ। আপোনাৰ বৰ্তমান মোৰ পানী জান কটা হৈ গ'ল। এতিয়া ট্ৰেক্টৰখন পিছফালে লৈ আহি আছে। ট্ৰেক্টৰখন থৈ আমি ঘৰলৈ গৈ ভাত পানী খাই হালখন বাব আহিম। আপোনালোকে চাই থাকিব। একচুৱেলি হাল ৰাতিপুৱাই বাব পাৰিলে হয়, ট্ৰেক্টৰখন কিছু প্ৰব্লেম দিলে। ফেনৰ সৰু বেলপাত সলাব লগা হ'ল, তাৰপিছত আকৌ ডাঙৰ বেলকেইপাত সলাব লগা হ'ল। তো তাৰ কাৰণে আগবেলা নোৱাৰিলোঁ। এতিয়া পিছবেলাৰ কাৰণে ৰেডি কৰি লৈ আহিছোঁ ট্ৰেক্টৰখন। পিছবেলা গোটেই যিখিনি মাটি চাহ কৰিব আছে সেইখিনি চাহ কৰিম। তো আপোনালোকে কৈ আছোঁ মই বাৰে বাৰে, আপোনালোকে সকলোখিনি মোৰ ভিডিঅ' চাই থাকিব। গোটেই বছৰটোত কি কৰোঁ, কি নকৰোঁ খেতিপথাৰত, সেইখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, আৰু লগতে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। কাৰণ ছাবস্ক্ৰাইব মোৰ লাহে লাহে প্ৰায় বাঢ়ি গৈ আছে। আশা কৰোঁ আপোনালোকে খুব সোনকালে 1K ছাবস্ক্ৰাইবাৰ কৰি মোৰ 4000 ৱাটচ টাইমটো পাৰ কৰি দিব। এইখিনি আৰু মোৰ বিশেষ ক'বলগীয়া নাই। আপোনালোকে ভিডিঅ'টো চাই থাকিলে হ'ল শেষলৈকে।
বৰ্তমান ভাত পানী খাই তামোল এখন খাই পথাৰলৈ ওলাই আহিলোঁ। এতিয়া মই ট্ৰেক্টৰে হাল বাম, আপোনালোকক হাল বাম। চ' আপোনালোকে মোৰ লগত চাই থাকক। বোকাত পুতি থৈ দিছিলোঁ। ঐ বৰ্তমান সৰু মাইনা আছে ট্ৰেক্টৰখন। বৰ্তমান মই গছৰ তলত জিৰণি লৈছোঁহি। ট্ৰেক্টৰখন কিবা হ'ল, ষ্টাৰ্ট নোহোৱা থাকিল, ষ্টাৰ্ট নিজে নিজে বন্ধ হৈ থাকিল। এতিয়া আকৌ টাউনৰ পৰা মবিল আনিব পঠাইছোঁ, মবিল দিলে হয়তো ষ্টাৰ্ট হ'ব। এতিয়া আকৌ মবিল আনি নোপোৱালৈকে ইয়াতে এনেকৈ বহি থাকিব লাগিব আৰু। আপোনালোকে চাই লওক, পিছফালে আছে চেপা। আজি চেপা পাতিম। পথাৰত মাছ হৈছে, কিজানি পাৱে দুটামান খাবৰ কাৰণে চেপা পাতিম আৰু। এতিয়া বৰ্তমান বেলি ভাতিল আৰু মই চেপা পাতিম। আপোনালোক চেপা পতাখিনি দেখুৱাই লওঁ, আপোনালোকে চাই থাকক। ধুনীয়াকৈ চেপা পাতিম, চেপা টেপা পাতি এই ঘৰ মোৱা হ'ম আৰু। আজান হৈ গ'ল চেপা পাতিবৰ কাৰণে। এতিয়া আকৌ আগত এটা পাতিম, মাছ পাওঁনে না চাওঁ। আজি মোৰ
চেপা পতাও শেষ হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে টাটা, বাই বাই।